অসমৰ এখন অতি অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয় চাৰিটা 1965 চনতে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়ে ইতিমধ্যে 60 বৰ্ষৰ হীৰক জয়ন্তী উদযাপন কৰি এক বিশেষ শৈক্ষিক পৰিক্ৰমা সম্পন্ন কৰিছে। লগতে আজি ডিগবৈ মহাবিদ্যালয়ৰ বাৰ্ষিক যি খেল সপ্তাহ তাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। এই সামৰণি অনুষ্ঠানত আমি এক বিশেষ কাৰ্যসূচীও ৰাখিছিলোঁ। সেয়া হৈছে গুৱাহাটীস্থিত এক অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান স্মাৰ্ট IAS একাডেমি, তেওঁলোকৰ সহযোগত আমি মহাবিদ্যালয়ত এটি শৈক্ষিক প্ৰতিষ্ঠানৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়িছোঁ। আচলতে এই যি স্মাৰ্ট IAS একাডেমি তাৰ সহযোগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ কাৰণে যিখিনি প্ৰয়োজনীয় মৌলিক কথা সেইখিনি ছাত্ৰ ছাত্ৰীক জনাব পৰা যাব। তাৰ কাৰণে বিশেষ ধৰণৰ কোচিঙৰ ব্যৱস্থা হ'ব আৰু মহাবিদ্যালয়ে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। স্মাৰ্ট IAS মানে যি ধনাত্মক সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰ ক্ষেত্ৰত অৰ্থনৈতিক অসুবিধা থাকে, গুৱাহাটীত গৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ কোচিং কৰাত অসুবিধা থাকে। আমি চেষ্টা কৰিছোঁ মহাবিদ্যালয়তে যাতে শ্ৰেণীৰ আগে পিছে তেওঁলোকে এই ধৰণৰ বিশেষ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যাতে প্ৰস্তুতি চলাব পাৰে, তাত সফলতা অৰ্জন কৰিব পাৰে, জীৱিকাৰ কাৰণে এক সফল পথৰ সন্ধান কৰিব পাৰে। তাৰ কাৰণে আমি এই অধ্যয়ন কেন্দ্ৰ খুলিবলৈ গৈ আছোঁ। ইয়াৰ দ্বাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা মহাবিদ্যালয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি ভাবিছোঁ আৰু সমাজ ইয়াৰ দ্বাৰা উপকৃত হ'ব। মই স্মাৰ্ট IAS একাডেমীৰ বিষয়াবৰ্গক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ইয়াৰ সুবিধাসমূহ, ইয়াৰ যিখিনি বৈশিষ্ট্য, ইয়াৰ পৰা হ'ব পৰা লাভালাভসমূহ সম্পৰ্কে ব্যাখ্যা কৰে। আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত ইয়াৰ দ্বাৰা সমগ্ৰ সমাজে উপকৃত হ'ব। ধন্যবাদ। जी नमस्कार। स्मार्ट IAS फाउंडेशन का हम लोगों ने एक इन हाउस कैंपस यहाँ पे दिगबई महाविद्यालय में डाला है आज से, जिसके लिए मैं प्रिंसिपल सर को धन्यवाद करूँगा और सारे कॉलेज एडमिनिस्ट्रेशन को धन्यवाद करूँगा। जो भी स्टूडेंट बाहर जाके नहीं पढ़ाई कर पाते हैं, रिसोर्स का जिनके लिए कंस्ट्रेंट होता है, हमारा पूरा का पूरा क्यूरेटेड कार्यक्रम जो भी है, हमने करिकुलम जो बनाया है, हमारे एक्सपीरियंस फैकल्टी जो हैं, एक्सपीरियंस यंग मोटिवेटेड फैकल्टीज, वो यहाँ पे आके यहाँ पे क्लास लेके बच्चों को पढ़ाएंगे और आगे आने वाले टाइम में, आने वाला जो भी समय है, उसमें हम APSC, UPSC, स्टेट गवर्नमेंट एग्जामिनेशन, SSC बैंकिंग, उन सब में ज़्यादा से ज़्यादा रिजल्ट देने की कोशिश करेंगे। जो भी स्टूडेंट थोड़ा रिसोर्स और मोटिवेशन गाइडेंस इसकी वजह से रह जाते थे, कॉलेज एडमिनिस्ट्रेशन के हेल्प से और साथ साथ हमारा जो कंट्रीब्यूशन होगा उसके हेल्प से वो इन स्टूडेंट को काफ़ी हेल्प मिलेगी।